Hello friends, welcome to my YouTube channel. Bondhu-bandhobi hokol, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম how to become a IPS officer. অৰ্থাৎ আমি কেনেদৰে এজন IPS officer হ'ব পাৰিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এজন IPS officer হ'বলৈ কোৱালিফিকেশ্যন কি হোৱা উচিত, পাৰ্চেন্টেজ কি লাগে, এজ লিমিট, কি এক্সাম দিব লাগে, কেইবাৰ এটেম্প কৰিব পাৰি, ফিজিকেল টেষ্ট, চেলাৰী আৰু ফেচিলিটিছৰ বিষয়ে। বহুত ষ্টুডেণ্টৰে এজন IPS officer হোৱাটো সপোন হয়, কিন্তু কেনেদৰে এজন IPS officer হ'ব পাৰি সেই বিষয়ে নাজানে। গতিকে আশা কৰোঁ এই ভিডিঅ'টোৱে এজন IPS officer হোৱাত সহায় কৰিব। IPSৰ ফুল ফৰ্ম হ'ল ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ। আপোনালোকে IPS officer হ'বলৈ হ'লে UPSC অৰ্থাৎ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ এটা এক্সাম দিব লাগিব, অৰ্থাৎ চিভিল ছাৰ্ভিচ এক্সাম। এই এক্সামৰ জৰিয়তে অকল IPSই নহয় IAS, IFS আদি বিভিন্ন অফিচাৰ হ'ব পাৰিব। এতিয়া যদি আমি চাওঁ এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ শিক্ষাগত অৰ্হতাৰ কথা, তেন্তে আপুনি গ্ৰেজুৱেট হ'ব লাগিব। এনি ষ্ট্ৰীমৰ পৰা হ'ব পাৰে, আৰ্টছ, ছায়েন্স, কমাৰ্চ। এই এক্সাম দিবলৈ পাৰ্চেণ্টেজৰ দৰকাৰ নাই, অনলি গ্ৰেজুৱেশ্যন হ'লেই হ'ল, এনি পাৰ্চেণ্টেজত। নেক্সট, এজ লিমিট হ'ল 21 বছৰৰ পৰা 32 বছৰ হ'ব লাগে, কিন্তু OBCৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন অৰ্থাৎ 21 বছৰৰ পৰা 35 বছৰ আৰু ST/SCৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন অৰ্থাৎ 21 বছৰৰ পৰা 37 বছৰ। এতিয়া নেক্সট কি এক্সাম দিব লাগে। ইয়াত 3টা ফেজত এক্সাম হয়। ফেজ 1 প্ৰিলিমিনাৰী এক্সাম, ফেজ 2 মেইনছ এক্সাম, ফেজ 3 পাৰ্চনেল ইণ্টাৰভিউ। প্ৰিলিমিনাৰী এক্সামত 2খন পেপাৰ থাকে, 200 মাৰ্কছৰ। অবজেক্টিভ টাইপৰ কুৱেশ্যন থাকে, য'ত 4টা অপশ্যন দিয়া থাকে আৰু এটা অপশ্যন চিলেক্ট কৰিব লাগে। প্ৰিলিমিনাৰী এক্সামত পাছ কৰাৰ পিছত মেইনছ এক্সাম হয়। এই এক্সাম অলপ টান হয়, ইয়াত 9খন পেপাৰ থাকে আৰু এই দুটা এক্সাম পাছ কৰাৰ পিছত ইণ্টাৰভিউৰ বাবে মতা হয়। এই ইণ্টাৰভিউ 45 মিনিটৰ হয়। ইয়াত অলপ টান আৰু ট্ৰিকি কুৱেশ্যন সোধে, যাৰ উত্তৰ শুদ্ধকৈ কিমান কনফিডেন্সত দিয়ে তাক চেক কৰা হয়। ইণ্টাৰভিউ ক্লিয়াৰ কৰাৰ পিছত IPS ট্ৰেইনিঙৰ বাবে পঠিওৱা হয়। ফিজিকেল টেষ্টৰ কথা যদি আমি ক'বলৈ যাওঁ, তেন্তে পুৰুষ কেণ্ডিডেটৰ হাইট 165 চেণ্টিমিটাৰ হ'ব লাগে, য'ত OBC ST কেটেগৰীৰ কেণ্ডিডেটৰ 160 চেণ্টিমিটাৰ হ'লেই হয়। ঠিক তেনেদৰে মহিলা কেণ্ডিডেটৰ হাইট 150 চেণ্টিমিটাৰ হ'ব লাগে, য'ত OBC ST কেটেগৰীৰ কেণ্ডিডেটৰ 145 চেণ্টিমিটাৰ হ'লেই হয়। তেনেদৰে পুৰুষ কেণ্ডিডেটৰ চেষ্ট 84 চেণ্টিমিটাৰ হ'ব লাগে আৰু মহিলা কেণ্ডিডেটৰ চেষ্ট 79 চেণ্টিমিটাৰ হ'ব লাগে। যদি আমি IPS অফিচাৰৰ চেলাৰীৰ কথা কওঁ, তেনেহ'লে ষ্টাৰ্টিং চেলাৰী 56,000ৰ পৰা মেক্সিমাম চেলাৰী 2,25,000লৈকে হয়। যদিহে আমি IPS এক্সামৰ এটেম্পটৰ কথা কওঁ, তেন্তে জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটসকলে 32 বছৰলৈকে 6বাৰ এটেম্প কৰিব পাৰিব আৰু OBC কেটেগৰীৰ কেণ্ডিডেটসকলে 35 বছৰলৈকে 9বাৰ এটেম্প কৰিব পাৰিব আৰু ST/SCৰ কেণ্ডিডেটসকলে 37 বছৰলৈকে কোনো লিমিট নোহোৱাকৈ আনলিমিটেড এটেম্প কৰিব পাৰিব। যদিহে আমি IPS অফিচাৰৰ ফেচিলিটিৰ কথা চাওঁ, অৰ্থাৎ সুবিধাৰ কথা চাওঁ, তেন্তে IPS অফিচাৰে বহুতো সুবিধা লাভ কৰে। তাৰ ভিতৰত থাকিবলৈ ঘৰ, গাড়ী, ফ্ৰী ইলেক্ট্ৰিচিটি, ফ্ৰী কলৰ সুবিধা, লাইফ টাইম পেঞ্চন আদি বিভিন্ন ধৰণৰ সুবিধা লাভ কৰে। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টোত IPS অফিচাৰ কি হয় বা কেনেদৰে IPS অফিচাৰ হ'ব পাৰি তাক ভালদৰে বুজিব পাৰিলে। যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি দিব। ধন্যবাদ।